কি চাই আছোঁ গম পাইছেনে মই কৈ আছোঁ ৰ'ব ই মস্ত ডাঙৰ কথা এটা হৈছে এই আমাৰ গাঁৱত যে চমেৰ আপিটো ইয়ে পাহিলাকে সিদিনাখনে কৈলোঁ আপিটোৰ কথা মস্ত যে লেবেল হে আপিটোৰ ইয়ে আহি হৈছে দিয়ক আৰু কতকে নকয় ভাল সেইটো আপি সেই পলে গেল তুইটি সেইটো আমি চাইছোঁ মই নিজে দেখিছোঁ মস্ত ডাঙৰ বেগ এটা লৈ গৈছে কান্ধত এই গাঁৱৰ মানুহ কি কৈ গৈছে গম পাই নাপে ভেকচিন ল'ব যাব বোলে এনেকৈ ঠগ হৈছে আৰু বুবা বনাব মানুহ নাপে আমি নাজনো আৰু যে ডাঙৰ বেগ এটা লৈ গৈছে পলে নাযাতে ক'ত গৈছে কথা আৰু কি শুনি বেয়া লাগিল মইলে মস্ত ভাল পাইছোঁ কিয় নকম এনেকৈ কওকচোন মোৰ আপিটোক কলেজৰ সময়ত যিমানখিনি কথা কৈছিল নকোৱাৰ ক'বা নৰিয়াৰ মই বোলে অমুক তমুক মই বোলে আপিটোক নিজে পলে খেদালোঁ এতিয়া তাৰ আপি কি কৰিল দিয়ক গিলাচটো উল্টা কাট দেখোন এতিয়া কেনেকৈ মানুহৰ লগত মুখ ওলাব মোক যে কৈছিল ইমানখিনি বেলেগ খাওঁতে পালাক নাই এতিয়া নিজে দি আছোঁ ৰ'ব লগ পালি মই ভাল কম যেনেকৈ কৈছিল এতিয়া খবৰ দিয়ক মই বাকীকেইটাকো খবৰ দিয়ক ৰ'ব কোনোবা কানি গম পোৱাও নাই জনে ৰ'ব বাকীকেইটাকো দিয়ক খবৰ দিয়ক